मैदेर आरो मानसिनि गेजेराव जानाय दाङाबाजिया गोदान बाथ्रा नङा। आसामजों लोगोसे बिटिआर हालामनि भारत भुटान सिमायारि ओनसोलाव मैदेर आरो मानसिनि गेजेराव जानाय जेंनाया थांनाय गोलाव बोसोरनिफ्राय सम सम जाबोबाय थादों। बे बिथिङाव सोरखारनिफ्राय गोबां राहा लाबोदों, नाथाय अब्लाबो मैदेर आरो मानसिनि गेजेराव जानाय जेंनाखौ फोजोबस्रांनो हायाखै। मख'नो गोनां बाथ्रादि मैदेर आरो मानसिनि गेजेराव जानाय दाङाबाजियाव गोबां सुबुंनि न' बां, बारि बागान, न'आव फिसिनाय जिब जुनार सिलिंखार जानायजों लोगोसे खायसे सुबुङा जिउ गोमानाय जाथायबो जालांबाय। बेबादिनो तामुलपुर जिल्ला सिंनि गरेस्वर हालामनि भारत भुटान सिमायारि ओनसोलनि सान्तिपुर देवसुङा गामिनि सीताराम नागनि न'खराव हाग्रानि मैदेरा गाग्लोबनाय जाथाय जालाङो। हाग्रानि मैदेरनि गाग्लोबनायाव न'खरनि सासेबो सुबुङा गिदिर खैफोद जायाखैब्लाबो ओंखाम संग्रा न' आरो सोरखारनिफ्राय मोननाय PMAYG न'खौ सिफायलाङो। আছিলে তেতিয়া মই বোৱাৰীবিলাক মই এটা হোলীখনতে আমি দুইজনে তাত জুই ধৰাই আছোঁ। জুই ধৰাতে তোৰ বোৱাৰীক আৰু নাতিটোক মই পঠাইছোঁ, যা তহঁতৰ বাহিৰ হ কিন্তু তো মই এইটো ভাঙাতে আৰু পাছত এইটোত লাগিল। তেতিয়া মই আৰু পালঙত বহি আছোঁ। পাছত আৰু দেখা পালোঁ ভৰিবিলাক। মই আৰু ক'লোঁ যে এতিয়া আৰু মোৰ মৰণ বুলি। তেতিয়া ইয়াত লাগাতে চাউলত লাগি আছিলে, চাউল খাবা। তেতিয়া আৰু মই এনেকৈ ওলাই এনেকৈ পলালোঁ। পলাই পেলাই তাতে বাঘিন ঘৰতে যাই পালোঁ। কেইটামান হাতী আহিছিল? এটাই আছিল ছাৰ। আপোনাৰ নামটো? সীতাৰাম নাগ। গাঁওখনৰ নাম? গাঁও পুৰখুটি, ইয়াৰ শান্তিপুৰ। আমার দেউতার নাম সীতারাম নাগ। রাতি এটা হাতী আহিছিল, আমি ঘুমাই আছিলোঁ, তেতিয়া আহি পেলাই আমাৰ ঘৰৰ ওচৰতে আহিছিল। পিছত আৰু আহি পেলাই কিবা কলগছ খাই আছিল, তেতিয়া আমি ওলাই পেলাই পলাইছোঁ। পলোৱাৰ লগে লগে হাতীটো আহি পেলাই কিবা আমাৰ ঘৰখিনি গোটাই ভাঙি দিলা। কেইটা ঘৰ ভাঙিছে? তিনিটা ঘৰ ভাঙি দিলা। তাৰপিছত দেউতা আছিল, ঘৰতে আছিল। পিছত ঘৰত এয়া পলাবা ৰাস্তা পোৱা নাই, তাৰপিছত চাং তলত বহি আছিল। বহোঁতে হাতীটো এই চাউল খাই আছিল। খাওঁতে তাৰপিছত আৰু এয়া দেউতাই ঘৰ পিছফালে দি পলাইছে। পলাওঁতে আৰু চব ঘৰখিনি চব ভাঙি দিছে। মোৰ নাম শ্ৰী শ্যাম দৰ্দাই, মই পূব দেওচুঙা VDP ছেক্ৰেটাৰী হওঁ। মই আজি এইখন ঘৰত অহাৰ পিছত গম পাওঁ যে যোৱা ৰাতি 2:20 বজাত এটা প্ৰকাণ্ড হাতী আহি এই গড়েশ্বৰ থানা অন্তৰ্গত বা খগপুৰ আউটপোষ্টৰ অন্তৰ্গত দেওচুঙা শান্তিপুৰ গাঁৱত শ্ৰীযুত সীতাৰাম নাগৰ ঘৰ ধ্বংস কৰে, অৰ্থাৎ অনিষ্ট কৰে, আৰু এটা চৰকাৰী ঘৰ নষ্ট কৰে, লগতে আৰু যিটো ভাত বনোৱা ঘৰ আৰু উত্তৰ ছাইডৰ যিটো ডাঙৰ ঘৰ সেইটোকো ধ্বংস কৰে। আনকি চাৰিওফালৰ পৰাই এই ক্ষতি সাধন কৰে। আৰু মই ভাবোঁ এই যি দুখীয়া পৰিয়ালৰ ঘৰৰ ক্ষতিপূৰণটো চৰকাৰে যাতে সিহঁতক সহায় সহযোগ কৰে, আৰু লগতে ক্ষতিপূৰণটো দিলে মই খুবেই ভাল পালোঁ হয়। আৰু লগতে বন বিভাগৰ বিষয়ববীয়াসকলে আহি পেলাই আমাৰ এই ঠাইলৈ আহি চালে আৰু অলপ ভাল হ'লে হয়, আৰু লগতে আমি ক'ব পাৰিলোঁ হয়, তেখেতসকলক আমি উনুকিয়াই দিব পাৰিলোঁ হয়, আৰু যিটো নেকি আমাৰ গাঁৱৰ যিবিলাক ক্ষতিপূৰণ হৈ আছে সেই ক্ষতিপূৰণবিলাক তেখেতসকলে আমাক যেন দিয়ে। আৰু লগতে অকল আজি নহয়, আজিতকৈ হয়তো 4-5 দিন আগত নাগাচক জন মাষ্টৰৰ ছোৱালী অৰ্থাৎ ৰেজিনা অৰিয়াৰ ঘৰটো ঠিক তেনেকুৱা ধৰণে ভাঙি চুৰমাৰ কৰে। লগতে 25 মন ধান আছিলে, সেই 25 মন ধানো অনিষ্ট কৰে, আৰু লগতে তামোল গছবিলাকো ভাঙে। ঠিক তেনেকুৱা ধৰণৰ ইয়াতে আমাৰ এই দেওচুঙা শান্তিপুৰখিনিত হাতীয়ে উপদ্ৰৱ অৰ্থাৎ ক্ষতি বিনষ্ট কৰি আছে। গতিকে
বন বিভাগৰ বিষয়ববীয়াসকলে আহি এই ঠাইত এই হাতী জাকৰ পৰা যাতে আমাক এই গাঁৱৰ মানুহবিলাকক মানে সুৰক্ষা দিয়ে বুলি মই মোৰ ফালেদি আহ্বান জনাইছোঁ।